ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছিল, অভ্যাস কৰি সকলো অসম্ভৱ সম্ভৱ কৰি তুলিব পাৰে মনুষ্যই। প্ৰতিজন মানুহৰ অন্তৰতেই ভগৱান আছে, পৰমাত্মা আছে, আৰু সেয়েই যিকোনো অসম্ভৱক সম্ভৱ কৰাৰ শক্তি মনুষ্যৰ আছে। আজিৰ কথা শুনি শুনি আপুনি শক্তি পাব। আপুনি ক্ৰোধ, কাম, লোভ, মোহ, অহংকাৰ এৰিব পাৰিব। বহুত ডাঙৰ আৰু জটিল যেন লগা সমস্যা এটাকো বুদ্ধিৰে যে সমাধান কৰিব পাৰি তাকো আজি বুজি পাব। আজি সৰু কাহিনী এটাৰে আৰম্ভ কৰিছোঁ। একালত এজন ৰজা আছিল। ৰজাৰ আছিল 5টাকৈ ধুনীয়া মৰমৰ ঘোঁৰা। কিন্তু ঘোঁৰাকেইটা দেখিবলৈ শুৱনি যদিও প্ৰশিক্ষিত নাছিল। ৰজাৰ মৰমৰ আতিশয্যত ডাঙৰ হোৱা ঘোঁৰাকেইটাক লেকাম লগোৱাৰ উপায় নাছিল। নাছিল ঘোঁৰাকেইটাৰ কোনো প্ৰশিক্ষণৰ ব্যৱস্থা। কাৰণ কোনো প্ৰশিক্ষকক ঘোঁৰাকেইটাক প্ৰশিক্ষণ দিয়াৰ সময়ত ৰজাই মাৰপিট কৰিবলৈ অনুমতি দিয়া নাছিল। যিয়ে প্ৰশিক্ষণ দিবলৈ আহে, পিঠিত উঠাৰ পাছতেই ঘোঁৰাকেইটাই পলাই ছত্ৰভংগ দিয়ে। আচলতে ৰজাই ঘোঁৰাকেইটাক ইমানেই মৰমৰ মাজত ৰাখিছিল যে কোনো প্ৰশিক্ষকেই মাৰপিট কৰি সিহঁতক প্ৰশিক্ষণ দিবলৈ সাহস কৰা নাছিল। সময় বাগৰি গৈ আছিল। ৰজাৰ হাতত তেতিয়া সময় কম হৈ আহিল। মন্ত্ৰীৰে আলোচনা কৰি এটা উপায় উলিয়ালে ৰজাই। লগে লগেই ৰাজ্যত ঘোষণা শুনাই দিয়া হ'ল, যিজনেই ঘোঁৰাকেইটাক কোনো মাৰপিট নকৰাকৈ প্ৰশিক্ষণ দিব পাৰিব তেওঁকেই ৰজাই 1000 সোণৰ মুদ্ৰা উপহাৰ দিব। কিন্তু ৰজাৰ এই ঘোষণায়ো বিশেষ কাম নিদিলে। কাৰণ ঘোঁৰাক তেনেকৈ প্ৰশিক্ষণ দিবলৈ, অৰ্থাৎ মাৰপিট নকৰাকৈ প্ৰশিক্ষণ দিবলৈ কোনো সন্মত নহ'ল। আৰু প্ৰশিক্ষণ দিয়াত ফেইল মাৰিলে ৰজাৰ শাস্তি মূৰত পাতি ল'ব লাগিব, সেইবোৰ কথায়ো চিন্তিত কৰি তুলিছিল সেই সময়ত ঘোঁৰাক প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকসকলক। আৰু সেই সময়তেই সেইখন ৰাজ্যত এজন যুৱকে নতুনকৈ বিয়া পাতিছিল। আৰ্থিক অৱস্থা যুৱকজনৰ খুবেই বেয়া, কিন্তু বুদ্ধি আছিল ল'ৰাজনৰ ভৰপূৰ। ল'ৰাজন বা যুৱকজনে বুদ্ধিৰেই ৰজাৰ 1000 স্বৰ্ণমুদ্ৰা হাচিল কৰাৰ পৰিকল্পনা কৰিলে। নৱবিবাহিত পত্নীকো ক'লে যে তেওঁ এই কাম কৰি দেখুৱাব। যুৱকজনে সিদ্ধান্ত লৈ পেলালে। নৱবিবাহিত পত্নীৰ মোহ এৰি পত্নীক বুজাই বঢ়াই সৈমান কৰাই ৰজাৰ কাষ চাপিল যুৱকজন। যুৱকজনে ৰজাক ক'লে, মই আপোনাৰ 5টা ঘোঁৰাকেই প্ৰশিক্ষণ দিম, কিন্তু মোৰ 2টা চৰ্ত আছে মহাৰাজ। ৰজাই তেতিয়া চৰ্ত কেইটানো কি ক'বলৈ জনালে যুৱকজনক। যুৱকজনে ৰজাক ক'লে, মোৰ প্ৰথম চৰ্ত হ'ল মোক এবছৰ সময় দিব লাগিব, আৰু দ্বিতীয় চৰ্ত হ'ল মোক ঘোঁৰাকেইটাৰ সৈতে একেলগেই থাকিব দিব লাগিব। ৰজাই ক'লে, এই 2টা চৰ্তত মোৰ কোনো আপত্তি নাই, কিন্তু এবছৰত নোৱাৰিলে শাস্তি মোৰ পাতি ল'ব লাগিব। ৰজাক তেতিয়া যুৱকজনে ক'লে, হ'ব মহাৰাজ, এবছৰতকৈ এটা দিনো বেছি সময় নালাগে। কেৱল মোক মোৰ মতে প্ৰশিক্ষণ দিবলৈ দিয়ক। কোনো মাৰপিট অবিহনেই মই প্ৰশিক্ষণ দিম ঘোঁৰাকেইটাক। কথামতেই কাম আৰম্ভ। কাম মানে যুৱকজনে সিদিনাই ঘৰলৈ গৈ পত্নীক আকৌ এবাৰ বুজাই বঢ়াই এবছৰৰ বাবে ঘৰলৈ নাযাওঁ বুলি পত্নীক মাকৰ ঘৰত থৈ আহি একান্ত মনে কামত লাগি গ'ল। পিছদিনা পুৱাই যুৱকজন আহি ঘোঁৰাকেইটাক এখন মুকলি পথাৰলৈ নি এৰি দিলে। মুকলিকৈ থাকিব পোৱা ঘোঁৰাকেইটাই ইচ্ছামতে দৌৰিবলৈ ল'লে, আৰু যুৱকজনেও ঘোঁৰাকেইটাৰ কাষে কাষে নিৰ্দিষ্ট দূৰত্বত এপাক দৌৰি চালে। সময় কিছু বাগৰিল, আৰু যুৱকজনে ঘোঁৰাকেইটাক কিছু খাবলৈ দি নিজেও খাই বৈ অলপ আৰাম কৰিলে। সন্ধিয়া সময়ত পুনৰ ঘোঁৰাকেইটাক দেখুৱাই ল'ৰাজনে অলপ দৌৰিলে, আৰু যুৱকজনক দেখি ঘোঁৰাকেইটাইও অলপ দৌৰা যেন কৰিলে। ৰাতি হোৱাত সিহঁতক বান্ধি সিহঁতৰ কাষতেই শুই থাকিল যুৱকজন, মানে ঘোঁৰাকেইটাৰ লগত। মাহৰ পিছত মাহ যুৱকজনে প্ৰায় এনেকৈয়ে চলাই লৈ গ'ল। কোনো বিশেষ পৰিৱৰ্তন নাই। পুৱাই পথাৰত ঘোঁৰা মেলি দিয়ে, দৌৰে, আৰু গধূলি আস্তাবললৈ আনি সিহঁতক বান্ধি নিজে ওচৰতে শুই পৰে। ঘোঁৰাকেইটাই লাহে লাহে যুৱকজনক ভাল পাবলৈ ধৰিলে, নিজৰ আপোন বুলি ভাবিবলৈ ল'লে। কাৰণ যুৱকজন অহাৰ পৰাই সিহঁতে মুকলিকৈ থাকিব পৰা পৰিৱেশ হৈছে, আৰু এইদৰে প্ৰায় 5-6 মাহ সময় পাৰ হৈ গ'ল। এদিন ৰজাই ঘোঁৰাকেইটাৰ প্ৰশিক্ষণৰ খবৰ ল'বলৈ গৈ দেখিলে যে প্ৰশিক্ষক যুৱক আগে আগে দৌৰিছে, আৰু ঘোঁৰাকেইটাইও যুৱকজনৰ পিছে পিছে দৌৰিছে। আৰু ইয়াকে দেখি ৰজাই এইবাৰ কিবা এটা হ'ব বুলি আশা কৰি মনতে গুচি গ'ল। চাওঁতে চাওঁতে এবছৰ উকলিবলৈ বেছিদিন নালাগিল। এবছৰ পাৰ হ'ল, আৰু তেতিয়াই যুৱকজনে চিপাহীৰ জৰিয়তে ৰজাক খবৰ দিলে যে ঘোঁৰাকেইটাৰ প্ৰশিক্ষণ সম্পূৰ্ণ। ৰজাই এবাৰ আহি স্বচক্ষে সকলো চাব লাগে।
ৰজা আহি উপস্থিত হ'ল আৰু যুৱকক সকলো দেখুৱাবলৈ ক'লে। তেতিয়া প্ৰশিক্ষক এই যুৱকজনে প্ৰতিটো ঘোঁৰাক লেকাম লগাই এপাক এপাক দৌৰাই দেখুৱালে আৰু ঘোঁৰাকেইটাইও প্ৰশিক্ষক যুৱকজনৰ কথামতেই কামবোৰ কৰি দেখুৱালে। তেতিয়া ৰজা খুবেই আচৰিত হ'ল, কেনেকৈ এয়া সম্ভৱ? কোনেও নোৱাৰা কামটো কেনেকৈ সম্ভৱ হ'ল? তেতিয়া ৰজাই সুধিলে যে কেনেকৈ কৰিলা এই কাম, কোৱাচোন অলপ ভাঙি পাতি। তেতিয়া যুৱকজনে ৰজাক ক'বলৈ ল'লে, প্ৰথমতে মই সিহঁতক মুকলিকৈ থৈ ময়ো সিহঁতৰ লগতেই থাকিবলৈ লৈ সিহঁতৰ বিশ্বাস জয় কৰিলোঁ। তাৰপিছত মই দৌৰাৰ কাৰণে সিহঁতেও দৌৰিবলৈ ল'লে। তেতিয়া মই সিহঁতৰ পিঠিত আসনৰ ব্যৱস্থা কৰিলোঁ, অৰ্থাৎ আসন বান্ধি দিলোঁ। প্ৰথমে সিহঁতে সেয়া পেলাই দিছিল, কিন্তু লাহে লাহে নেপেলোৱা হ'ল আৰু তাৰ পাছতেই সেই আসনত মই বহিবলৈ ল'লোঁ। যেতিয়া মোক বহিবলৈ দিয়া হ'ল তেতিয়া লাহেকৈ মই সিহঁতৰ পিঠিত উঠি দৌৰাবলৈ ল'লোঁ। লাহে লাহে সিহঁতৰ অভ্যাস হৈ পৰিল আৰু তাৰ ফলাফল এয়া আপোনাৰ সন্মুখত। খুব চমুকৈ ৰজাক কথাখিনি বুজাই কোৱাত ৰজা খুবেই সুখী হ'ল। ৰজাই যুৱকজনক 1000 সোণৰ মুদ্ৰা দিয়াৰ লগতে ঘোঁৰাকেইটাৰ প্ৰতিপালন কৰিবলৈ বুলি চাকৰি এটাও দিলে। ইমানখিনিলৈকে কাহিনীটো যদি শুনিলে তেনেহ'লে যুৱকজনৰ কিমান বেছি ত্যাগ, কিমান বেছি অধ্যাৱসায় এই কামটোত জড়িত হৈছিল, সেই কথাখিনি এতিয়া আপুনি নিজেও বিশ্লেষণ কৰিব পাৰে। এই কাহিনীৰ 5টা ঘোঁৰাই মানুহৰ মনত থকা 5টা ইন্দ্ৰিয়ৰ প্ৰতীক। প্ৰথমে ভগৱান শ্ৰীকৃষ্ণই কোৱা মোহ ত্যাগ কৰিছে যুৱকজনে। নৱবিবাহিত পত্নীক এৰি থৈ আহি যুৱকজনে নিজৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে কৰ্ম কৰিছে। দ্বিতীয়তে যুৱকজনে জিনিছে ভয়। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে, ভয় যিয়েই জিনিব তেওঁই সফল হ'ব। যুৱকজনে ৰিস্ক লৈছে। ঘোঁৰাকেইটাক প্ৰশিক্ষণ দিয়াত বিফল হ'লে শাস্তি পৰ্যন্ত হ'ব পাৰে। কৰ্ম কৰিছে, ফলৰ কথা ভবা নাই। অযথা শাস্তিৰ কথা ভাবি শংকিত হোৱা নাই, মনলৈ সংশয় অনা নাই। আৰু এটা বছৰ একানপতীয়াকৈ অধ্যৱসায় সহিতে কৰ্ম কৰিছে, যুদ্ধত লগাৰ দৰে লাগি আছে। যুৱকজনে এটা বছৰে এটা দিনো ছুটি লোৱা নাই। মাকৰ ঘৰত থৈ অহা পত্নীক এবাৰ লগ কৰি আহোঁ বুলি যোৱা নাই। যেতিয়া কিবা এটা পাবলৈ আশা কৰা যায়, নেৰানেপেৰাকৈ লাগি থকাৰ যি অভ্যাস, সেই অভ্যাস যুৱকজনে কৰি দেখুৱাইছে। আৰু 5টা ঘোঁৰাৰ বাকীকেইটা, যাৰ অফুৰন্ত শক্তি, সেই প্ৰতিটো ঘোঁৰাই একো একোটা প্ৰতীক। উদণ্ড ঘোঁৰাক লেকাম লগাবলৈ বুদ্ধি আপুনি খটুৱাব লাগিব। সেই বুদ্ধি হ'ল বন্ধুত্বৰ সহবাসৰ। ঘোঁৰাকেইটাক সহজ কৰি লোৱাৰ বুদ্ধি, আপোন বুলি ভাবিবলৈ দিয়াৰ পৰিৱেশ আৰু যিকোনো অভ্যাসৰ কাম যে লাহে লাহে কৰিব পাৰি, সেই কথাও প্ৰমাণিত হৈছে এই কাহিনীটোত। উদণ্ড ঘোঁৰাক নিয়ন্ত্ৰণ কৰিবলৈ খং কৰা নাই, অৰ্থাৎ খঙকো জয় কৰিছে এই যুৱকজনে। নিজৰ মনত থকা ক্ৰোধৰ দৰে ঘোঁৰাটোকো নিয়ন্ত্ৰণ কৰি দেখুৱাইছে। আৰু যুৱকজনে কৰা কামটোত তেওঁ অহংকাৰ কৰা নাই। অহংকাৰ মানে মই কৰিব পাৰিমেই বুলি ভাবি লৈছে, সেয়া গৌৰৱ। গৌৰৱ হয়তো কৰিব পাৰে, কিন্তু অহংবোধ মনত নাই। অহংকাৰৰ দৰে মনৰ ঘোঁৰাটোকো বান্ধি লৈ কৰ্মত প্ৰবৃত্ত হৈছে যুৱকজন। বাকী আৰু এটা বছৰত কোনো সুখ শান্তিৰ, ইন্দ্ৰিয়গ্ৰাহ্য সুখৰ সন্ধান কৰা নাই যুৱকজনে। মানে লোভ ত্যাগ কৰি কৰ্ম কৰি সফল হৈছে। গতিকে সফল হ'বলৈ হ'লে কি কি কৰিব লাগিব? ইন্দ্ৰিয়ৰ সুখত অনাসক্ত হ'ব পাৰিব লাগিব, একানপতীয়াকৈ লাগিব পাৰিব লাগিব, ইন্দ্ৰিয়ৰ সুখত অনাসক্ত হ'ব পাৰিব লাগিব, আৰু খাৱন, শোৱন, উঠন, বহন সকলোতে লক্ষ্যত উপনীত হোৱাৰ হাবিয়াস থাকিব লাগিব। সফল হ'বলৈ হ'লে আপুনি যিকোনো ঘটনা, যিকোনো কাহিনীৰ পৰাই শিক্ষা ল'ব পাৰে। এইটো এটা কাহিনী মাত্ৰ নহয়, ইয়াত জীৱনৰ যুদ্ধ জিনাৰ শিক্ষা আছে। সেই শিক্ষা লৈয়ে আপুনি মই আগবাঢ়িম নেকি? বাঢ়িবনে আপুনিও? বলক একেলগে আগুৱাই যাওঁ। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।